প্লাবিছ লিটিল ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ছানডে আৰু আজি ছানডে বাবে অলপ দেৰিকৈ উঠিলোঁ আৰু এতিয়া দেৰিকৈ উঠি কাম আৰম্ভ কৰিছোঁ। অলপ কাম হৈছে আৰু বাকী হৈ থাকিব। আৰু এতিয়া মই অলপ ৰুমটো দেখাইছোঁ। মোৰ ৰুমটো কিমান ধুনীয়া হৈ আছে, মোৰ অৱস্থা দেখিছে কিমান ধুনীয়া হৈছে। এতিয়া গোটেইবিলাক কাম কৰিব লাগিব। ছানডে বাবে লাহে লাহে কৰি আছোঁ। আৰু আমাৰ মেগীয়ে পঢ়ি আছে। সি কি পঢ়িছে মানে সি নিজেহে জানে, কাৰণ এবাৰ পঢ়ে আৰু কিতাপখন ছিঙি দিয়ে। আৰু যিহেতু আজি ছানডে, চ' ছানডে স্পেচিয়েলটো চবৰে ঘৰত কিবা নহয় কিবা বনায়, হয়নে নহয়? চ' আজি ময়ো কিবা এটা স্পেচিয়েল বনাম বুলি ভাবিলোঁ। আৰু সেই স্পেচিয়েল বস্তুটো হৈছে কোমোৰা আৰু লোকেল চিকেন। সাধাৰণতে মানুহে কোমোৰাৰ লগত হাঁহৰ মাংস খায়, কিন্তু আজি মই কোমোৰাৰ লগত মুৰ্গীৰ মাংস বনাম। ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আৰু তাৰপিছত আমি খাই লৈ অলপ আবেলি ওলাই যাম, তাত কিবা শ্বপিং কৰিম। বিশেষ একো শ্বপিং নাই, সৰু সুৰা কিবা শ্বপিং কৰিম। আৰু কি শ্বপিং কৰিম মই আপোনালোকক ক'ম বাৰু। ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু চুলিত আজি তেল লগাইছোঁ, মূৰটো ধুব লাগিব ভালদৰে, ঠাণ্ডাৰ কাৰণে অলপ দেৰিকৈ ধুওঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক বহুতখিনি সহায় কৰে মোক আগুৱাই যায়। চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এতিয়া মই মাংসখিনি ধুই ল'লোঁ আৰু এতিয়া মাংসখিনি মেৰিনেট কৰিম। ইয়াৰ বাবে নিমখ লৈছোঁ এচামুচ হালধি, সৰু চামুচেৰে এচামুচ জিৰা গুড়ি লৈছোঁ, সৰু চামুচেৰে আধা চামুচতকৈ অলপ বেছি মিট মছলা লৈছোঁ, ধনিয়া গুড়ি এচামুচ লৈছোঁ। আৰু এতিয়া গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ একেলগে মিক্স কৰি মেৰিনেট কৰি অলপ সময়ৰ বাবে থৈ দিম। কোমোৰাখিনি মই এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। বেছি ডাঙৰকৈ কটা নাই, কাৰণ সৰু সৰুকৈ কাটি ল'লে ভাজি ল'ব সহজ হ'ব। ইনগ্ৰিডিয়েণ্টছখিনিতো কি লাগে জানেই। মাংসৰ বাবে 3টা পিঁয়াজ লৈছোঁ, তেজপাত লৈছোঁ, 5টা জলকীয়া আৰু আদা নহৰু। কিন্তু মেগুৰ বাবে জলকীয়া নিদিওঁ বাৰু, তাৰখিনি নমাই থৈ দিম। যে আদা নহৰুখিনি থেতালি ল'ম, মিক্সিত গ্ৰাইণ্ড নকৰোঁ। তেতিয়াহে আমি কোমোৰা আৰু মাংসৰ সোৱাদটো বেছি ভালদৰে পাম। কেৰাহী গৰম হোৱাৰ পিছত তেল দি দিলোঁ, আৰু তেলখিনি গৰম হোৱাৰ পিছত প্ৰথমতে মই কোমোৰাখিনি ভাজি ল'ম। আপোনালোকে হয়তো বেলেগ ষ্টাইলতো বনাব পাৰে, মই কিন্তু এনেকৈ বনাওঁ। প্ৰথমতে কোমোৰাখিনি ভাজি লওঁ, তাৰপিছত মাংসখিনি বনাম। কোমোৰাখিনি মই বেছি সময় নাভাজোঁ, এনে স্লাইড অলপ ভাজি ল'ম। ভাজি পেলাই মই এইখিনি এক্সট্ৰাকৈ নমাই থৈ দিম। খুব বেছি 5 বা 10 মিনিট ভজাৰ পিছত কোমোৰাখিনি নমাই থৈ দিম বাতি এটাতকৈ। মই কোমোৰাখিনি ভাজি ল'লোঁ আৰু লৈ এক্সট্ৰাকৈ বাতি এটাত নমাই থৈছোঁ। বেলেগ পদ্ধতিত বনাই, মই এনেকৈ বনাওঁ। আৰু এতিয়া কেৰাহীত যিখিনি তেল বাকী আছিল সেইখিনি তেলতে মই মাংসখিনি বনাম। কোনো এক্সট্ৰা তেল মই তাত এড কৰা নাই। তাত মই তেজপাত 2টা দিলোঁ আৰু কেইটামান জিৰা দিছোঁ। পিঁয়াজখিনি দি দিলোঁ, আৰু পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। থেতালি লোৱা আদা নহৰুখিনি দি দিলোঁ। ইয়াৰ পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ ধৰিছে, আদা নহৰুখিনি গোটেই দি দিলোঁ। ইয়াত চাওক শেষ কৰি দিছোঁ। আকৌ অলপ সময় পিঁয়াজখিনি ভাজি ল'ম। আদা নহৰুখিনিও যিহেতু দি দিলোঁ, গোটেইখিনি অলপ ধুনীয়াকৈ ভাজ খাব লাগিব। পিছত এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াত দি দিম। ভালদৰে গোটেইখিনি মছলা মিহলি হোৱাকৈ মাংসখিনি ভাজিব লাগিব, আৰু তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে মাংসখিনি সিজি নাযায়। মেৰিনেট কৰোঁতে মই মছলাখিনি গোটেই দিয়ে দিছিলোঁ, নিমখ হালধিও দিছোঁ। তথাপি অলপ হালধি কম হোৱা যেন পালোঁ, সেইবাবে মই অলপ আকৌ হালধি এড কৰি দিলোঁ। আপোনালোকৰ সোৱাদ অনুসৰি আপোনালোকে নিমখো এড কৰিব পাৰে যদি কম হোৱা যেন পায়।
মাংসখিনি অলপ সিজিছে এতিয়া মই ভাজি থোৱা কোমোৰাখিনি দি দিম মাংসখিনি প্ৰায় 20 মিনিটমান ভাজিব লাগিব সিজালৈকে মাংসখিনি আধা সিজা হোৱাৰ পিছত ভাজি থোৱা কোমোৰাখিনিও ইয়াত দি দিলোঁ এতিয়া গোটেইখিনি একেলগে ভাজিম কাৰণ দুইটা বস্তুৱে ভালদৰে সিজিব লাগিব তেতিয়া পাৰ টেষ্টটো পোৱা যাব গোটেইখিনি ভালদৰে সিজাই ল'ব লাগিব আৰু আকৌ অলপ মই জিৰা গুড়ি এড কৰি দিলোঁ মাংসখিনিত টেষ্টটো যাতে বেছি ভাল হয় মই বেছি ৰেড চিলি ইউজ নকৰোঁ মই কেঁচা জলকীয়াই ব্যৱহাৰ কৰোঁ বস্তু বনালে সেইকাৰণে চাগে আপোনালোকে মোৰ ভিডিঅ'ত ৰেড চিলি এতিয়ালৈকে ইউজ কৰা দেখা নাই কিন্তু কেতিয়াবা ইউজ নকৰোঁ নকৰা নহয় এয়া দেখিছে কোমোৰা সিজিছে আৰু মাংস অলপ সিজিছে আৰু আপোনালোকে চাগে অলপ মাংস কম দেখিছে কাৰণ ইয়াৰ পৰা কেইপিছমান প্লেটত এখন উলিয়াই ল'লোঁ যিহেতু হাজবেণ্ড আৰু মই আৰু মোৰ ল'ৰা তিনিওটাই আমি মাংস ভাজি খুব ভাল পাওঁ বোলে আমি কেইটা আচলতে ভজা মাংসৰ লোভিয়া হয় সেইবাবে কেইপিছমান তাৰ পৰা নোহোৱা হৈ গ'ল আৰু এতিয়া গৰম পানী এড কৰি দিছোঁ আৰু উতলিব লাগিব মাংসখিনি আপোনালোকৰ হয় নেকি বাৰু এনেকুৱা যেতিয়া মাংস ভাজি থাকে তাৰ পৰা কেইপিছমান নোহোৱা হৈ যায় যদি হয় জনাবচোন কমেণ্ট বক্সত জনালে মই বহুত ভাল পাওঁ এড কৰি এতিয়া মাংসখিনি প্ৰায় 15 মিনিটমান উতলিব দিব লাগিব তাৰপিছত আমাৰ কোমোৰা আৰু মুৰ্গীৰ মাংস ৰেডি হৈ যাব অলপ সময় উতলিব দিছোঁ আৰু তেতিয়ালৈ আমি ভজা মাংসখিনিয়ে খাই লওঁ বাৰু মাংসখিনি ইফালে উতলি আছে ইফালে আমি ভজা মাংস খাই আছোঁ প্ৰায় 15-20 মিনিটমান মাংসখিনি উতলিব দিলোঁ একদম জুইটো কম ফ্লেমত দি দিছোঁ আৰু এয়া আমাৰ কোমোৰাৰ মাংস ৰেডি এনেকুৱা হৈছে দেখিবলৈ জনাবচোন মোক আপোনালোকেও এইটো ৰেচিপি ট্ৰাই কৰি চাবচোন হাঁহৰ সলনি মুৰ্গীৰ মাংসৰে কোমোৰা বনাই খাই চাব দিনৰ লাঞ্চ কৰি এবাৰ ওলাই গ'লোঁ ওচৰতে এখন মল আছিলে শ্বপিং মল ট্ৰেন্ডছ তাত আমি ওলাই গ'লোঁ জাষ্ট বস্তুবিলাক চালোঁ আৰু অলপ বজাৰ কৰিলোঁ নকৰা নহয় শ্বপিং মলখন যদিও নতুনকৈ খুলিছে কিন্তু বহুত দাম সেইবাবে ইমান বজাৰ কৰা নহ'ল লৈছোঁ নোলোৱা নহয় সৰু সুৰা কিবা কিবি ল'লোঁ মোৰ বাবে লেগিংছ এটা দুপাট্টা এখন ল'লোঁ এওঁৰ বাবে ট্ৰেক স্যুট এটা ল'লোঁ আৰু ল'ৰাৰ বাবে জেকেট এটা ল'লোঁ আৰু তাৰপিছত ওচৰৰে ৰেষ্টুৰেণ্ট এখনত গ'লোঁ আৰু তাত গধূলি সময়ৰ বাবে বেছি হেভি বস্তু নাখালোঁ ম'ম' খালোঁ দেখুওৱা নহ'ল বাৰু আপোনালোকক আজিকালি ল'ৰাৰ লগত ওলাই যাব ৰেষ্টুৰেণ্ট ইমান দিগদাৰ যি দেখে সেইটোৱে লগা হৈ যায় এয়া আমাৰ এওঁলোক মোবাইলত ব্যস্ত আৰু তাৰ মাজতে মই আৰু ল'ৰাই দুখনমান চেলফি উঠিলোঁ আৰু এওঁলোককো মনে মনে এখন ফটো উঠালোঁ তেওঁলোকে গমেই নাপালে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ আৰু আপোনালোকক সকলোলৈ ধন্যবাদ থাকিল আৰু চেনেলটো আৰু এবাৰ কৈ দিলোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব